নিলিবে মংগলময় সমস্ত লোকৰ শ্ৰৱণ কীৰ্তনে কৰে আকৌ যিটো নৰ। আৰু এই কথাবিলাক যিবিলাক মানুহে শ্ৰৱণ কীৰ্তন কৰিব তেওঁলোকৰ কি হ'ব? মংগল হ'ব দেই। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। চব থাকিলেও আপোনালোকৰ অমংগলে এৰা নিদিব যদি কৃষ্ণ কথাৰ বিকাশ নহয়, কৃষ্ণ কথা প্ৰকাশ নহয়, কৃষ্ণ কথা যদি শ্ৰৱণ কীৰ্তন নহয়, সকলো থাকিলেও অমংগলে এৰা নিদিব। অমংগল হ'লেও সুমংগল হৈ যাব যদি কৃষ্ণৰ কীৰ্তন কৰিব পৰা যায়। এই কথা আমাক কৈছে, তাত অল্পকালে তুষ্ট হুৱে কৃপাময়, হৰি তুষ্ট ভৈলে কিবা দুৰ্লভ আশ্ৰয়। যেতিয়া ভগৱন্তক আমি এনেধৰণে যদি ভক্তি আচৰণ কৰিম তেতিয়া ভগৱন্ত সন্তুষ্ট হ'ব। আৰু ভগৱন্ত যাৰ প্ৰতি সন্তুষ্ট হ'ব তাৰ কোনো দুৰ্লভ থাকিব নোৱাৰে। কোননো দুৰ্লভ আছে? হৰি সুপ্ৰসন্ন। ভগৱন্তক যদি আমি ভক্তিৰ দ্বাৰা প্ৰসন্ন কৰিব পাৰোঁ আমাৰ জীৱনত কোনো দুৰ্লভ থাকিব নোৱাৰে। যদি সবে মনোৰথ অপ্ৰয়াসে পায় প্ৰভু তাকো পাৰ্থিৱে প্ৰভুৰ যোগ্য নাই। যদি সবে মনোৰথ অপ্ৰয়াসে পায়, যদি আমি অতি পায়সতে যদি মনোৰথ পূৰণ কৰিব পাৰোঁ প্ৰভু তাকো পাৰ্থিৱে প্ৰভুৰ যোগ্য নাই। গতিকে তেতিয়াও আমাৰ প্ৰভুৰ বিনা আমাৰ সেই যোগ্যতা আনে অৰ্জন কৰিব নোৱাৰে। তুচ্ছ বিষয়ৰ সুখ নৰকতো পায় তাকো ঈশ্বৰত কোনে খোজে চক্ষু খায়। যে বিষয় সুখটো ক'ত পায় বুলি কৈছে? নৰকতো পায়। আপুনি বিষয় সুখবিলাক মানে বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰি কোনো পাৰ্থক্য নাই বুলি কৈছে। আৰু সেইকাৰণে ভাগৱতত কৈছে, মিছা বিষয় অকলাগি নৰে ধৰে জন্ম, ইন্দ্ৰ সুকৰৰো দেখা সুখ দুখ সম। বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰি কোনো পাৰ্থক্য নাই বুলি কৈছে। কিয়? বোলে অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, হুৱৈ বিস্তা ভুঞ্জি শুকৰৰো হৃষ্টপুষ্ট। স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি যিটো হৃষ্টপুষ্ট হৈ থাকে, গেলা পচা ঠাইত গাহৰিয়ে বিস্তা খায়ো সমানে সুখত থাকে। ইন্দ্ৰৰ সন্তুষ্ট যেন ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেন শুকৰী সংযোগে। স্বৰ্গত ইন্দ্ৰই ৰম্ভা তিলোত্তমাৰ লগত যিটো বিষয় সুখ কৰে, গেলা পচা ঠাইত গাহৰিটোৱে গাহৰিজনীৰ লগত সেই একেটাই সুখ কৰে। গতিকে মাধৱদেৱে বৰগীতত লিখিছে, বিষয়ৰ সুখ শুকৰী সংগে পায়, হৰিপদ সেৱা নৰতনু বিনে নাই। বিষয় সুখটো সকলোতে আছে, কিন্তু হৰিভক্তি মানুহৰ বাদে আনে কৰিব নোৱাৰে। সেইকাৰণে মানুহৰ জন্ম পায় যাতে আমি পুৱা গধূলি তেওঁৰ যাতে উপাসনা এটা কৰিব পাৰোঁ, তেতিয়াহে আমাৰ এই জন্ম পোৱাটো সাৰ্থক হ'ব। হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। যে মানুহ হোৱাৰ প্ৰয়োজনীয় কৰ্মটো হৈছে যে আমি পুৱা গধূলি যাতে সদায় ঈশ্বৰৰ উপাসনা আমি কৰিব পাৰোঁ। মানুহৰ বিদে ঈশ্বৰক উপাসনা কৰাৰ শক্তি আন প্ৰাণীৰ নাই। অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। পৃথিৱীত অসংখ্য জীৱ ভগৱন্তই সৃষ্টি কৰিছে, কিন্তু ভগৱন্তত ভক্তি কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ হাতত নাই। গতিকে সেই মানুহ জন্ম পায় আমি যাতে পুৱা গধূলি আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে গুৰুগী থাকিব লাগে। আমি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাই যাতে পুৱা গধূলি ধূপ এডাল জ্বলাই ঈশ্বৰ উপাসনা কৰি জীৱনটো যাতে উদ্ধাৰ হ'ব পাৰে, তাৰ কাৰণে আমাৰ প্ৰত্যেকখন ঘৰতে আমি মানুহ গৃহস্থী হিচাপে আমাৰ প্ৰত্যেকৰ ঘৰতে গুৰুগীটো থাকিব লাগে। এইটো আনক দেখুৱাবৰ কাৰণে নহয়, আমাৰ জীৱকেইটা উদ্ধাৰ হ'বৰ কাৰণে। আজি তাৰিখলৈকে যদি কাৰোবাৰ গুৰুগী নাই, তেতিয়াহ'লে আপোনালোকে অহাকালিৰ পৰা ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ আৰবেদি হ'লেও, ঠগী এখনতে গুণমালা বা ঘোষা বা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি যাতে ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰিব পৰাকৈ আপোনালোকে ব্যৱস্থা কৰি ল'ব। কাৰণ নাই মোমাইতকৈ কণা মোমায়েই মোমাই। আপুনি একেবাৰে সেৱা নকৰাতকৈ আপুনি মানে আছুতীয়া অকণমান জেগাতে যাতে ল'ৰা ছোৱালীকেইটাক লৈ ঈশ্বৰ উপাসনা কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰিব। আৰু উপাসনা কৰোঁতে আপুনি সদায় ভগৱন্তক প্ৰাৰ্থনা কৰিব, মোৰো শইকীয়া বাপৰ দৰে, বৰুৱা বাপৰ দৰে, গগৈ বাপৰ দৰে
বৰা বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ বৰ হেঁপাহ আছে, কিন্তু প্ৰভু এইকেইটা অভাৱৰ কাৰণে মই কৰিব পৰা নাই। কৃপা কৰি তুমি মোক যাতে মোৰ মনৰ কামনাটো পূৰণ কৰি দিয়া। এই বুলি আপুনি সেই ঠাইতে উপাসনা কৰোঁতে ভগৱানক মনৰ কথাটো কৈ আহিব। কৈ আহিলে আপোনালোকক খুব কম সময়ৰ ভিতৰতে আপুনি মনে ভবা মতে এটা গুৰুগৃহ বনোৱাৰ ব্যৱস্থাটো ভগৱন্তই আপোনালোকক কৰি দিব। কেনেকৈ কৰিব এই উপাসনা কৰাজনেহে জানিব। যি ঈশ্বৰক উপাসনা নকৰে, যি ঈশ্বৰক মনৰ কথা নকয়, সেইজনে কেতিয়াও মনৰ কামনা পূৰণ কৰিব নোৱাৰে। কাৰণ আমাৰ মনৰ কামনা ভগৱন্তইহে পূৰণ কৰিব, আপুনি কৰিব নোৱাৰে। কিন্তু আপোনাৰ মনৰ কামনা পূৰণ কৰিবলৈ কি আপোনাক লাগে আপুনি যথা স্থানত গৈ জনাব। মনত ৰাখিব দেই, এই আদৰ্শটো আমাক ভাগৱতে দি আছে। বুলিব বিফলতেবে ভৈলেক ভজন, নকৰিবা ইটো তুমি শংকা অকাৰণ। আপুনি মানে মোৰ ভজাৰ পৰা কোনো মোৰ লাভ নহ'ব, মই ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ পৰা মোৰ কোনো লাভ নহ'ব, এই ধৰণৰ মনোভাৱটো যাতে আপুনি মনলৈ নানিব। আপুনি যেতিয়া গুটি এটা ৰুব তাৰ পৰা গছ হ'বই। গতিকে আপুনি যেতিয়া ঈশ্বৰত ভক্তি কৰিব আপোনাৰ মংগল হ'বই। আপুনি শংকা নকৰিব যে মই এনেকৈ ঈশ্বৰক ভজিলে জানো মোৰ কিবা লাভ হ'ব, এই শংকাটো মনলৈ আনিব নালাগে বুলি কৈছে। জাতো আন ফল আশা এৰি যিটো জন, কেৱলৈ ভক্তিয়ে মাত্ৰ ভজে সৰ্বক্ষণ। আপুনি একো বিচাৰিব নালাগে, একো বিচাৰিব নালাগে, আপুনি মাত্ৰ ভগৱন্তক ভজনা কৰক। ভগৱন্তই কৈছে মই যদি তোমাৰ ভক্তিত সন্তুষ্ট হৈ 4 হাতে দিওঁ, তুমি 2 হাতে কিমান চপাবা? আৰু মই যদি তোমাক বিতুষ্ট হৈ 4 হাতে নিওঁ, তুমি 2 হাতে কিমান ৰাখিবা? গতিকে আমাৰ ভগৱন্তৰ কৃপা বিনে আমি নিজে কেতিয়াও সুখী বা শান্তিত থাকিব নোৱাৰোঁ, বা আমাৰ মনৰ কামনা আমি পূৰণ কৰিব নোৱাৰোঁ। সিজনৰ ভক্তিক জানিয়া ভগৱন্ত, পৰম দুৰ্লভ পদ আপুনি দিলন্ত। যে আপোনাৰ ভক্তিত সন্তুষ্ট হৈ আপোনাৰ দুৰ্লভ বস্তু আপোনাক সুলভ কৰি দি দিব। এয়াই হৈছে ভগৱন্তৰ মহিমা। এতেকে কৃষ্ণৰ কথা শুনা একবাৰ, আপুনি দিনটোত এবাৰ শুনিবলৈ যত্ন কৰক। এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যাই বৃথা। চকুৰ টিপ মৰা সময়কণো যদি আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শোৱালৈকে যদি ঈশ্বৰৰ কথা শুনে, তেতিয়াও আপোনাৰ জীৱনটো সাৰ্থক হ'ব। যদি এক ক্ষণো নুশুনে তেতিয়াহ'লে আপোনাৰ জীৱনটো বিফল হৈ যাব। সেইকাৰণে এদিন আপুনি মই নুবুজাটো দূৰৰ কথা, তেওঁ পৰম সখা অৰ্জুনেও এই কথাটো বুজি পোৱা নাছিলে। নোপোৱাৰ কাৰণে অৰ্জুনক সংস্কাৰ কৰি দিয়াৰ উদ্দেশ্যে কৃষ্ণ এদিন অৰ্জুনক ক'লে, সখা প্ৰভু, তুমি বাৰু সঁচা কঠীয়া গাঁও দেখিছানে? অৰ্জুনে ক'লে, সঁচা কঠীয়া গাঁও আছেনে? বোলে আছেতো আকৌ। দেখিছানে নাই? বোলে দেখা নাই। চাব খোজা নেকি? বোলে চাব খোজো। উঠা, ৰথত উঠা। এই বুলি কৃষ্ণই অৰ্জুনক ৰথত তুলি অৰ্জুনক সঁচা কঠীয়া গাঁও দেখুওৱাৰ যোগেদি সংস্কাৰ কৰাৰ উদ্দেশ্যে তীব্ৰ বেগেৰে ৰথ এৰি দিছে। কিছু দূৰ যোৱাৰ পিছতেই সঁচা কঠীয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়া হাতত লাখুটি লৈ থৰক বৰককৈ আহি আছে। কৃষ্ণই অৰ্জুনক ক'লে, সেই বৃদ্ধগৰাকী দেখিছা? বোলে দেখিছোঁ। সেই বৃদ্ধগৰাকীয়ে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ। ইমান বুঢ়া কালত হাতত লাখুটি লৈ থৰক বৰককৈ কোনফালে আহিছে তুমি সুধিবা। বোলে ওচৰ পালে ৰথ ৰাখি দিবা। মই ৰথ ৰাখি দিম। বুঢ়াৰ ওচৰ পোৱাৰ লগে লগে ৰথ ৰাখি দিলে আৰু ক'লে, সোধাচোন সোধা, ইমান বৃদ্ধ বয়সত হাতত লাখুটি লৈ তেওঁ কোনফালে যায়? ককা, বোপা, তুমি ইমান বৃদ্ধ বয়সত হাতত লাখুটি লৈ থৰক বৰককৈ কোনফালে যোৱা? অৰ্জুনে প্ৰশ্ন কৰিলে। তেতিয়া বুঢ়াই ক'লে, বোপা, মই সাধুৰ সংগলৈ যাওঁ। সাধুৰ সংগলৈ? বোলে হয়। কৃষ্ণ ক'লে, বয়স কিমান হৈছে সোধাচোন? ককা, আপোনাৰ বাৰু বয়স কিমান হৈছে? বোপা, সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ। অৰ্জুনে ৰথৰ ওপৰতে জঁপিয়াই উঠিলে। হেৰা সখা, এইজনেই নেকি সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ? দেখোঁতেই শীতল, পিঠিতেই কাঁই। এওঁ দেখাতেই 80-85 বছৰৰ বুঢ়া, আৰু এওঁ মাত্ৰ 5 বছৰ বুলি ক'লে। আৰু সেইজনকেই তুমি সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ বুলি স্বীকৃতি দিছা। এই ভিতৰৰ সোপাই কি ক'ব আৰু মোক দেখুৱাবগৈ নালাগে, ইয়াৰ পৰাই ৰথখন ঘূৰোৱা।
কৃষ্ণই ক'লে ৰ'বাচোন ৰ'বা, ধৈৰ্য ধৰা, সোধাচোন সোধা, কিয় তেনেকৈ ক'লে? ককা বোলে বোপা ৰ'বচোন বোলে, কি হ'ল? মোৰ সংশয় হৈছে। কি সংশয়? তোমাক দেখোন দেখাত একেবাৰে ৮০-৮৫ বছৰৰ বুঢ়া যেন লাগিছে, তুমি মাত্ৰ ৫ বছৰ বুলি কৈছা। বোপা ৰহস্য আছে। ৰহস্য বোলে? হয়, ভেদ কৰা হওকচোন। তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স ৮৫ বছৰ সঁচা, কিন্তু জীৱনৰ ৮০টা বছৰ মই মানে ল'ৰা তিৰোতা পোহপাল দিয়াৰ ক্ষেত্ৰতে, ইন্দ্ৰিয় সুখভোগ কৰাৰ ক্ষেত্ৰতে মই পাৰ কৰিলোঁ। বেদত কৈছে, একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। গতিকে মই এই ৮০টা বছৰ এক ক্ষণো ঈশ্বৰ কথা নুশুনাকৈ বিষয়ৰ সুখতে মই পাৰ কৰি দিলোঁ। গতিকে মোৰ এই ৮০টা বছৰ বেদৰ মতে বৃথা আয়ুস গ'ল। মই বৃথা আয়ুসৰ হিচাপ তোমাক মই দিয়া নাই। মই ঈশ্বৰত শৰণ গ্ৰহণ কৰি সাধুৰ সংগত গৈ ঈশ্বৰৰ কথা শুনা মোৰ মাত্ৰ ৫ বছৰ হৈছে। এই সঁচা হিচাপটোহে মই তোমাৰ আগত দিছোঁ। তেতিয়াহে অৰ্জুনৰ দিব্য চক্ষু মুকল খাই গৈছে যে ভগৱন্তই আমাৰ আয়ুসটো আচলতে কোন দিনাৰ পৰা নিৰ্ণয় কৰে। মাধৱদেৱে ঘোষাত লিখিছে, হৰি পদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি পুৰাৱে, তাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে। যেতিয়ালৈকে ঈশ্বৰত শৰণ লৈ ঈশ্বৰৰ কথা নুশুনিম, তেতিয়ালৈকে আমাৰ বৃথা আয়ুস পাৰ হ'ব।